বিভিন্ন দেশৰ প্ৰচলিত মুদ্ৰাসমূহৰ নাম আমি জানো যে বিভিন্ন দেশৰ যিবিলাক প্ৰচলিত মুদ্ৰা আছে আৰু তাৰ নামো বেলেগ বেলেগ। এতিয়া চাওকচোন ক'ত কি বুলি জনা যায়। প্ৰথমতে ভাৰত বা ইণ্ডিয়াৰ প্ৰচলিত মুদ্ৰাৰ নাম ৰুপায়া। বাংলাদেশৰ টাকা, ভূটানৰ গুলৰাম। যিটো এন আছে গুলৰামৰ আগত এইটো চাইলেণ্ট হৈ থাকে, গুলৰাম। নেপালৰ কাৰেঞ্চিৰ নাম ৰুপৈয়া। ম্যানমাৰৰ কাৰেঞ্চিৰ নাম বাৰ্মিজ ক্যাট। আফগানিস্তানৰ কাৰেঞ্চিৰ নাম আফগানী। চীনৰ কাৰেঞ্চিৰ নাম ইউৱান। শ্ৰীলংকাৰ ৰুপৈয়া। ইৰানিয়ান ৰিয়েল। ইৰাকৰ ডিনাৰ। ইণ্ডোনেছিয়াৰ ৰুপিয়া। জাপানৰ য়েন। লেবাননৰ পাউণ্ড। থাইলেণ্ডৰ মুদ্ৰাৰ নাম থাই বাট। উচ্চাৰণটো এনেকুৱা হয় থাই বাট। ছিংগাপুৰৰ মুদ্ৰাৰ নাম ডলাৰ। আমেৰিকাৰ ডলাৰ। ইটালীৰ দ্য ইউৰো। ৰাছিয়াৰ ৰুবল আৰু ৰুবল। চিলিৰ চিলিয়ান পেছো। নাইজেৰিয়াৰ দ্য নাইৰা। অষ্ট্ৰেলিয়ান ডলাৰ। ব্ৰাজিলৰ ব্ৰাজিলিয়ান ৰিয়েল। কেনাডাৰ কেনেডিয়ান ডলাৰ। নেদাৰলেণ্ড ইউৰো। নৰৱেজিয়ান ক্ৰন। পেৰুভিয়ান চল। ইউনাইটেড কিংডমৰ প্ৰচলিত মুদ্ৰাৰ নাম হ'ল ষ্টাৰ্লিং। আৰু ভিয়েটনামৰ প্ৰচলিত মুদ্ৰাৰ নাম ভিয়েটনামিজ ডং। থেংক ইউ।